নমস্কাৰ বন্ধুসকল আজি আমি আলোচনা কৰিম এইচএছ ফাইনেল 2026 ৰ বাবে পলিটিকেল সায়েন্সৰ চেপ্টাৰ নম্বৰ 2 কন্টেম্পৰাৰী সেন্টাৰ অফ পাৱাৰ আৰু অসমীয়া মিডিয়ামৰ কাৰণে সমসাময়িক সমতাৰ কেন্দ্ৰ আজি আমি এই চেপ্টাৰটোৰ পৰীক্ষাত আহিবলগীয়া মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম দুইটা মিডিয়ামৰ কাৰণে ইংলিছ এণ্ড এছামিছৰ কাৰণে অতি সহজতে তোমালোকক বুজাবলৈও চেষ্টা কৰিম প্ৰতিটো প্ৰশ্ন উত্তৰ বন্ধুসকল ইয়াৰ আগতে আমি চেপ্টাৰ 1 ৰ ইংলিছ এণ্ড এছামিছ দুইটা মিডিয়ামৰ কাৰণে ভিডিঅটো বনাইছিলো যদি তোমালোকে সেই ভিডিঅটো চোৱা নাই ডেসক্ৰিপচন লিংক থাকিব তোমালোকে ভিডিঅটো চাই লবা ভিডিঅটো আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা প্ৰথমতে আমি এই চেপ্টাৰটোৰ ভেৰি শৰ্ট কুৱেশ্যন যাৰ নম্বৰ হল 1 নম্বৰীয়া ভেৰি শৰ্ট কুৱেশ্যন আনসাৰবোৰ আলোচনা কৰিম তো প্ৰশ্ন নম্বৰ কুৱেশ্যন নম্বৰ 1 টো চোৱা When did India start its economic reform? ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল তোমালোকে চাব পৰা এই প্ৰশ্নটো এইচএছ 12 আৰু 17 ত আহি গৈছে আৰু ৰিপিট হৈছে আৰু এই বছৰ অহাৰো বেছিকৈ সম্ভাৱনা আছে তো ইয়াৰ উত্তৰটো চোৱা একেবাৰে সহজ ইণ্ডিয়া ষ্টাৰ্ট ইটছ ইকনমিক ৰিফৰ্ম ইন 1991 চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল ভাৰতবৰ্ষই কিন্তু বন্ধুসকল এই প্ৰশ্নটোৰ এই উত্তৰখিনি জানিলে নহব ইয়াৰ লগতে তোমালোকে আৰু এটা বস্তু জানিব লাগিব যে এই ইকনমিক ৰিফৰ্ম আছিল কি আসলতে তোমালোকে চাব পৰা তলত লিখা আছে ইট ইজ নউন এজ দা এলপিজি পলিচি এই অৰ্থনৈতিক ৰিফৰ্মটো মানে অৰ্থনৈতিক যে সংস্কাৰটো আছে এই সংস্কাৰটোক আমাৰ এলপিজি পলিচি বুলি কোৱা হয় এলপিজি কিয় কোৱা হয় এল ফৰ লিবাৰেলাইজেশ্যন পি ফৰ প্ৰাইভেটাইজেশ্যন এণ্ড জি ফৰ গ্লোবেলাইজেশ্যন অসমীয়াত ক'ব গ'লে উদাৰীকৰণ বেচৰকাৰীকৰণ আৰু বিশ্বায়ন এই এলপিজিৰ মিনিংটো আছিল ওকে তাৰপিছত চোৱা ইন্ট্ৰোডিউস আন্ডাৰ Prime Minister PV Narasimha Rao and Finance Minister Dr. Manmohan Singh আৰু এই যে LPG পলিচি আছে নাইবা ইন্ডিয়ান ইকনমিক ৰিফৰ্ম আছে কাৰ জৰিয়তে এটো কি কৰা হৈছিল মানে এপ্লাই কৰা হৈছিল নামেৰে জনাজাত যি প্ৰধানমন্ত্ৰী PV Narasimha Rao আৰু অৰ্থমন্ত্ৰী বিত্তমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ উদ্যোগত আৰম্ভ কৰা হৈছিল এই ইন্ডিয়ান ইকনমিক ৰিফৰ্ম অৰ্থনৈতিক সংস্কাৰ ওকে তো ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে এখিনি জানি থৈ দিবা আমি নেক্সট কুৱেশ্যন লাগব কুৱেশ্যন নম্বৰ 2 টো চোৱা হু ওয়াজ দ্য লিডাৰ অফ কমিউনিষ্ট ৰিভল্ট ইন চাইনা চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয়তো এইচএছ 12 ত আহিছে কিন্তু এই বছৰৰ কাৰণে 1 নম্বৰৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট আৰু ৰিসেন্টলি হৈ যোৱা প্ৰতিটো ডিস্ট্ৰিক্টৰ যি টেস্ট এক্সাম হৈ গৈছে ফাৰ্স্ট ইউনিট টেস্ট তাতো কিন্তু দেখা গৈছে এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হোৱা ওকে তো ইয়াৰ উত্তৰটো চোৱা কোন আছিল দা লিডাৰ অফ দা কমিউনিষ্ট ৰিভলিউচন ইন চাইনা ওয়াজ মাও জেডং নামটো মনত ৰাখিবা অসমীয়াৰ কাৰণে চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা আছিল মাও জেডং তোমালোকে স্পেলিংবোৰ মিস্টেক নকৰিবা স্পেলিংবোৰ মিস্টেক কৰিলে তোমালোকৰ কুৱেশ্যনটো ৰং হৈ যাব ওকে নেক্সট কুৱেশ্যন লাগব কুৱেশ্যন নম্বৰ 3 টো চোৱা ফিল ইন দা ব্ল্যাঙ্কস খালি ঠাই পূৰ কৰা This is the common currency of European Union ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম ডেছ তো এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় ইউৰোপীয় সংঘৰ যি মুদ্ৰা আছে এটা কমন মুদ্ৰা আছে মুদ্ৰাটোৰ নাম কি একেবাৰে সহজ তোমালোকে বহুবাৰ শুনিছা ইয়াৰ উত্তৰটো হৈছে ইউৰো ইজ দা কমন কাৰেন্সি অফ ইউৰোপিয়ান ইউনিয়ন ইউৰো হৈছে ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰা ওকে ভেৰি ইম্পৰ্টেন্ট আৰু একেবাৰে তোমালোকৰ মনত ৰাখি যোৱা এই বস্তুটো প্ৰশ্নটো আহিলে পাহৰি নাযাবা ওকে নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা Write the full form of Asian. এছিয়ানৰ সম্পূৰ্ণ ৰূপটো লিখা এই প্ৰশ্নটো আটাইতকৈ ইম্পৰ্টেন্ট কাৰণ তোমালোকে যদি আগৰ প্ৰশ্ন কাকতবোৰ চোৱা বহুবাৰ ৰিপিট হৈছে বিভিন্ন ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰতো কিন্তু ৰিপিট হৈছে আৰু তোমালোকে চাব পৰা অলৰেডি এইচএছ 14 16 20 আৰু 24 ত এই প্ৰশ্নটো ৰিপিট হৈ গৈছে তো এছিয়ানৰ ফুল ফৰ্মটো তোমালোকে জানিব লাগিব এছিয়ানৰ ফুল ফৰ্ম হৈছে দা ফুল ফৰ্ম অফ এছিয়ান ইজ এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন মনত ৰাখিবা ইংলিছ মিডিয়ামৰ কাৰণে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন আৰু অসমীয়া মিডিয়ামে তোমালোকে এই ইংলিছৰটো লিখিলেও হ'ব এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন নাইবা তোমালোকে অসমীয়াটো লিখিব পাৰা দক্ষিণ পূব এছিয়ান ৰাষ্ট্ৰসমূহৰ সংঘ তোমালোকে যিটোৱে লিখা সেইটো হ'ব কাৰেক্ট এনসাৰ ওকে নেক্সট কুৱেশ্যন লাগব কুৱেশ্যন নম্বৰ 5 টো চোৱা ইণ্ডিয়া ইজ দা মেম্বাৰ অফ ষ্টেট অফ এছিয়ান ৰাইট ইয়েছ অৰ নো এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট ভাৰত এছিয়ানৰ এখন সদস্য ৰাষ্ট্ৰ হয় অথবা নহয় লিখা ইয়াৰ উত্তৰটো হৈছে তোমালোকে চাব পৰা নহয় ভাৰত কিন্তু এছিয়ানৰ সদস্য নহয় ওকে নেক্সট কুৱেশ্যন লাগবৰ আগতে তোমালোকক জনাই দিও যে আমাৰ এটা WhatsApp চেনেল আছে ডেইলি আপডেটবোৰ দি থাকো আমাৰ নতুন ভিডিঅ'বোৰৰ আপডেটবোৰ দি থাকো তাৰ লগতে তোমালোকৰ যদি অফিচিয়েল কিবা আপডেট আহে
সেইবোৰ আমি সেই হোৱাটছএপ চেনেলটোতে আপডেট দি থাকোঁ চ' সকলোৱে হোৱাটছএপ চেনেলটো জইন হৈ ল'বা ভিডিঅ'টো ডেছক্ৰিপশ্যনত হোৱাটছএপ চেনেলটোৰ লিংক আছে তোমালোকে সকলোৱে হোৱাটছএপ চেনেলটো জইন হৈ থাকিবা আৰু নতুন নতুন ভিডিঅ'বোৰৰ আপডেটসমূহ পাই থাকিবা তাৰ লগতে মোৰ ইনষ্টাগ্ৰাম আইডিৰো লিংক আছে যদিহে তোমালোকৰ কিবা সুধিব থাকে কিবা প্ৰশ্ন থাকে তেনেহ'লে মোক ইনষ্টাগ্ৰামত তোমালোকে মেছেজ দিব পাৰা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো Question number 6 to Swa, the border conflict between China and India in 1962 was principally over dash and dash regions. Fill in the blanks. Chin aru Bharator মাজত 1962 চনত হোৱা সীমা সংঘাতৰ মূলত দেশ আৰু দেশক লৈ হৈছিল তো 1962 চনত যি চীন আৰু ভাৰতৰ মাজত যি সীমা সংঘাত হৈছিল সেই সীমা সংঘাত কোন দুটা ঠাইক লৈ হৈছিল কোন দুটা ৰিজনক লৈ হৈছিল এই প্ৰশ্ন ভেৰি ইম্পৰ্টেন্ট তোমালোকে চাব অলৰেডি HS 16 18 20 আৰু 24 ত কিন্তু আহি গৈছে তো ইয়াৰ উত্তৰটো চোৱা The border conflict between China and India in 1962 was principally over Aksai Chin and Arunachal Pradesh region. মনত ৰাখিবা নামটো পাহৰি নাযাবা চীন আৰু ভাৰতৰ মাজত 1962 চনত সীমা সংঘাতৰ মূলত আছিল মূলত কোন দুটা ঠাই আছিল আকসাই চীন আৰু অৰুণাচল প্ৰদেশক লৈ হৈছিল এই দুখন ঠাইক লৈ 1962 চনত ভাৰত আৰু চাইনাৰ মাজত কি হৈছিল সংঘাত হৈছিল সীমা বিবাদ হৈছিল ওকে Next question লাগবাহু question number 7 to সোয়া what do you mean by open door policy মুক্ত দুৱাৰ নীতি বুলিলে তুমি কি বুজা বন্ধুসকল এই প্ৰশ্নটো প্ৰতি বছৰে আহে মই চনবিলাক লিখি দিয়া নাই কাৰণ এই প্ৰশ্নটো কিন্তু প্ৰতি বছৰে আহিব হয়তো তোমালোকৰ 1 নম্বৰৰ কাৰণে আহি যাব পাৰে নাইবা তোমালোকৰ 2 নম্বৰৰ কাৰণে আহি যাব পাৰে নাইবা তোমালোকৰ দীঘলীয়া প্ৰশ্ন 5 বা 6 নম্বৰৰ কাৰণে তোমালোকৰ আহি যাব পাৰে কিন্তু যদিহে 5 বা 6 নম্বৰৰ কাৰণে আহে তেতিয়া তোমালোকক সুধিব যে what do you mean by open policy তাৰ লগত কিবা এটা কোৱেশ্চন লগাই দিব open policy Open door policy related মুক্ত দুৱাৰ নীতিৰ related কিবা এটা প্ৰশ্ন লগাই দিব তো ইয়াৰ উত্তৰটো চাইলো একেবাৰে সহজ in 1978 the president of China Deng Xiaoping announced the open door policy for the first time তো মনত ৰাখিবা চনটো 1978 চনত the president of China Deng Xiaoping announced কৰিছিল open door policy for the first time প্ৰথমবাৰৰ কাৰণে okay Through his policy, China aimed to attract foreign capital and technology to increase high productivity. In short, this policy opened China for foreign investment. So, এই যে পলিসিটো আছিল ওপেন ডোৰ পলিসি প্ৰথমবাৰৰ কাৰণে চাইনাত কি কৰা হৈছিল ইন্ট্ৰোডিউস কৰা হৈছিল আৰু এই পলিসিৰ জৰিয়তে কি কৰিছিল চাইনাই মানে অ্যাট্ৰাক্ট কৰিছিল ফৰেন যিমানবোৰ ক্যাপিটাল আছে নাইবা টেকনলজিবোৰ টু ইনক্ৰিজ প্ৰডাক্টিভিটি ইন শৰ্ট দ্য পলিসি ওপেন চাইনা ফৰ ইনভেষ্টমেন্ট চাইনা ইনভেষ্টমেন্ট বিচাৰিবৰ কাৰণে এই পলিসিটো কি কৰা হৈছিল ইন্ট্ৰোডিউস কৰা হৈছিল অসমীয়া মিডিয়ামৰ কাৰণে তোমালোকে চাই লোৱা 1978 চনত চীনৰ ৰাষ্ট্ৰপতি জেং জিয়াওপিয়ে প্ৰথমবাৰৰ বাবে মুক্ত দুৱাৰ নীতি ঘোষণা কৰিছিল এই নীতিৰ জৰিয়তে চীনে বিদেশৰ পৰা মূলধন আৰু প্ৰযুক্তিবিদ্যা আকৰ্ষণ কৰি উচ্চ উৎপাদনশীলতা বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছিল চমুকৈ ক'লে এই নীতিৰ জৰিয়তে চীন বৈদেশিক বিনিয়োগৰ বাবে খোলা কৰি দিছিল মানে যিমানবোৰ বিদেশী বিনিয়োগকাৰী আছে তেওঁলোকৰ কাৰণে একদম খুলি দিছিল ওপেন কৰি দিছিল তাৰ কাৰণে এটো কোৱা হয় ওপেন ডোৰ পলিসি মুক্ত দুৱাৰ নীতি ওকে বুজি পাইছা তোমালোকে পুনৰ আৰু এবাৰ প্ৰশ্নটো পঢ়ি উত্তৰটো পঢ়ি কেনে বুজি লব পাৰা লাগে তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 8 টু সোৱা ৰাইট ইয়েস অৰ নো হয় নে নহয় লিখা এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেন্ট তোমালোকে সোৱা চাইনা এডপ্ট এন ওপেন ডোৰ পলিসি চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল এই প্ৰশ্নটো তোমালোকে চাব পাৰা ডাইৰেক্টলি SS 18 আৰু 24 ত আহি গৈছে কিন্তু ইয়াৰ উত্তৰটো ইয়েস না নো মই একো নকওঁ তোমালোকে কমেন্ট কৰি জনোৱা কাৰণ অলৰেডি আমি প্ৰশ্নটো পাই আহিলো অলৰেডি বুজি লৈ যায় ওপেন ডোৰ পলিসি কি হয় কোড স্টাৰ্ট হৈছিল প্ৰথমত কিখিনি আমি গুটেখিনি গম পালো এই প্ৰশ্নটোত ওকে তো এতিয়া তোমালোকে এই যে 8 নম্বৰ কোৱেশ্চনটো আছে তোমালোকে সকলোৱে কমেন্ট সেকশনত 8 লিখি কেনে ইয়েস নে নো হয় নে নহয় তোমালোকে কমেন্ট কৰি জনোৱা ওকে আমি নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 9 টু সোৱা when was Asian regional reform established কোন চনত এছিয়ান আঞ্চলিক মঞ্চ গঠন কৰা হৈছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট SS 24 ত আহি গৈছে এই প্ৰশ্নটো ইম্পৰ্টেন্ট কাৰণ বহুতে এই প্ৰশ্নটোত কনফিউজন হৈ থাকে সোৱা ইয়াৰ উত্তৰটো হৈছে the Asian regional reform যাক আমি শৰ্ট ফৰ্মত ARF বুলি কওঁ Asian Reform Region যাক আমি was established in 1994 এছিয়ান আঞ্চলিক মঞ্চ ARF 1994 সনত গঠন কৰা হৈছিল এটা বহুতৰে প্ৰশ্ন ইয়াতে কনফিউজন হৈ থাকে সকলোৰে কনফিউজন হৈ থাকে এটো লৈ কাৰণ এছিয়ান আৰু ARF এছিয়ান ৰিজিয়নাল ৰিফৰ্ম এই দুটাৰ সন দুটা লৈ বহুতে কনফিউজন বহুতে কি কৰে যে এই যে এছিয়ান ৰিজিয়নাল ৰিফৰ্ম যদি খুদা হয়
এছিয়ান আঞ্চলিক মঞ্চৰ কথা সোধা হয় তেতিয়া কি লিখি দিয়ে তেতিয়া 1967 বুলি লিখি দিয়ে কিন্তু একচুয়ালি 1967 নহয় যোনটো এছিয়ান আছিল এছিয়ান যিকেইটা দেশে মিলি এছিয়ান মানে ষ্টাৰ্ট কৰিছিল সেইটো 8 আগষ্ট 1967 বেংকক থাইল্যাণ্ডত কি কৰা হৈছিল এটো প্ৰতিষ্ঠা কৰা হৈছিল কিন্তু যদি আমাক খুদে এছিয়ান ৰিজিয়নাল ৰিফৰ্ম আঞ্চলিক মঞ্চ কেতিয়া গঠন হৈছিল কেতিয়া এস্টাবলিশ হৈছিল তাৰ উত্তৰটো হ'ব কিন্তু দা এছিয়ান ৰিজিয়নাল ৰিফৰ্ম ARF was formally established in 1994 তো মনত ৰাখিবা তোমালোকে কনফিউজন নহবা যদি তোমালোকৰ এছিয়ানৰ কথা খুদে তেতিয়া তোমালোকে 1967 লিখিবা কিন্তু যদি এছিয়ান ৰিজিয়নাল ৰিফৰ্ম কথা কয় ARF ৰ কথা কয় তেতিয়া তোমালোকে 1994 লিখিব লাগিব ওকে তো তোমালোকে গুগল কৰিও চাব পাৰা নাইবা তোমালোকে বিভিন্ন সাৰ্চ কৰিও চাব পাৰা যে কোনটো এনসাৰ কাৰেক্ট হ'ব তো মই ধুনিয়াকে বুজাই দিলো যে দুটাৰ মাজত ডিফাৰেন্স কি বহুত ষ্টুডেন্টে কনফিউজ হৈ থাকে কাৰণ ইয়াৰ আগতো ভিডিও এটা বনাইছিলো তাতে বহুতে কমেন্ট দিছিল যে এনসাৰটো ভুল হৈছে এনেকুৱা হ'ব লাগিছিল কিন্তু একচুয়ালি দুইটা বেলেগ বস্তু হয় ওকে বুজি পাইছা কোৱেশ্চন দুটা বেলেগকে খুদিছে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 10 টো সোৱা Which country is regarded as the third alternative center of world power? তৃতীয় বিকল্প শক্তিৰ কেন্দ্ৰস্থল বুলি কোনখন দেশক কোৱা হয় এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট এই বছৰৰ কাৰণে তোমালোকৰ কাৰণে তো তোমালোকে এই প্ৰশ্নটো ভালকে চাব লাগিব কিন্তু ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদো ইয়াৰ উত্তৰটো তোমালোকে কমেন্ট কৰি জনোৱা 10 কোৱেশ্চন নম্বৰ 10 লিখি কেনে তোমালোকে এনসাৰটো জনোৱা কি হ'ব চাইনা হ'ব নে ভাৰত হ'ব নে কি হ'ব তোমালোকে সকলোৱে জনোৱা ওকে লাগে মই নেক্সট ভিডিঅ' ওপৰত তোমালোকক এনসাৰটো কৈ দিম এতিয়া আমি নেক্সট আগবাহু শর্ট কোয়েশ্চনস মার্ক 2 নম্বৰ আমি ভেরি শর্ট কোয়েশ্চন আনসার বোৰ আলোচনা কৰিলো 10টা কোয়েশ্চন আনসার আলোচনা কৰিলো জি 10টা কিন্তু এই চ্যাপ্টাৰৰ বা তোমালোকৰ কাৰণে এই বছৰৰ কাৰণে এসএস 2026 ৰ কাৰণে ভেরি ইম্পৰ্টেন্ট এতিয়া আমি এই চ্যাপ্টাৰটোৰ 2 নম্বৰীয়া প্ৰশ্নটোৰ বোৰ আলোচনা কৰিম প্ৰথম কোয়েশ্চনটো চোৱা হোৱাট ইজ মিন বাই ৰিসোর্স জিওপলিটিক্স মেনশন টু ৰিসোর্স which are relevant for global politics আমাক খুদিছে যে সম্পদৰ ভূ ৰাজনীতি মানে কি বিশ্ব ৰাজনীতিত প্ৰাসংগিকতা থকা দুটা সম্পদৰ নাম উল্লেখ কৰা এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট ইয়াৰ উত্তৰটো চোৱা ৰিসোর্স জিওপলিটিক্স মানে কি Resource geopolitics refers to the study of how natural resource influence international relation and the power of countries. So, a resource geopolitics e ki kora hoy to study how natural resource influence natural jimanbur resource thake kunba eta country keneke influence kore international relationot aru power of the country he deshtor kiman power ase buji paisa aru yar tar logote uttorto ama koisil je mention to resource duta resource or mention koriboise two resources relevant to global geopolitics are oil and natural gas buji paisa aru okhomia medium or kane jodi ami koboloi jao সম্পদ ভূ ৰাজনীতি উত্তৰটো সোৱা বুলিলে সেই অধ্যয়নক বুজায় যত প্ৰাকৃতিক সম্পদে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু দেশৰ শক্তিৰ কেনেকৈ প্ৰভাৱ পেলায় বুজি পাইছা যিকোনো এটা ৰিসোর্স হ'ব পাৰে সেই ৰিসোর্সটো যদি সেই দেশটোৰ শক্তি বঢ়াইছে বুজি পাইছা যেনেকৈ আমি এক্সাম্পল দিব গলে আমি সৌদি আৰব কান্ট্ৰি বিলাকৰ কথা ক'ব পাৰো তাত কি পোৱা যায় তাত আমাৰ অয়েল পোৱা যায় হয়নে পেট্ৰলিয়াম বোৰ পোৱা যায় তো তাৰ কাৰণে তোমালোকে চাবা সৌদি আৰবৰ লগত বহু দেশৰ কি হয় ৰিলেশন বহুত ভাল কিয় ভাল কাৰণ তেওঁলোকে অয়েল পাব তাৰ পৰা তাৰ লগতে সেই দেশখনৰ কি হয় শক্তিও বাঢ়ি যায় বুজি পাইছা তাৰ বিভিন্ন ধৰণৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হয় ফৰেন পলিচিবোৰ তাত যায় ফৰেন ইনভেষ্টমেন্ট তাত যায় হয়নে নাই বুজি পাইছা আৰু উত্তৰটো ইয়াৰ দুটা উত্তৰটো একে হ'ব অয়েল তেল নাইবা প্ৰাকৃতিক গ্যাস বুজি পাইছা তোমালোকে যদি আকো পঢ়িব বিচাৰা উত্তৰটো তেনেহলে ধুনিয়াকে পঢ়ি লব পাৰা নেক্সট question number 2 to soa right to measure area of influence of European Union ইউৰোপীয় সংঘৰ প্ৰভাৱত দুটা প্ৰধান ক্ষেত্ৰৰ বিষয় লিখা এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট আৰু এই প্ৰশ্নটো সেম অলৰেডি এই প্ৰশ্নটো ৰিপিট হৈছে এক্সামত মই সনটো লিখা নাই কিন্তু সেম এনেকুৱা প্ৰশ্ন আৰু এটা ৰিপিট হৈছে দুটাৰ উত্তৰ একে হ'ব মেনশন টু মেজৰ এৰিয়া অফ ইনফ্লুয়েন্স অফ ইউৰোপিয়ান ইউনিয়ন ইউৰোপীয় সংঘৰ প্ৰভাৱৰ দুটা প্ৰধান ক্ষেত্ৰ উল্লেখ কৰা তোমালোকে চাব পাৰা দুইটা প্ৰশ্ন সেম হয় একো ডিফাৰেন্স নাই তো জাস্ট তোমালোকৰ কি হয়তো যিকোনো এটা দি দিব পাৰে তো তোমালোকে চাব এইচ 16 আৰু 17 ৰ এই প্ৰশ্নটো ৰিপিট হৈ গৈছে তো ইয়াৰ উত্তৰটো চোৱা দুটা কি এৰিয়া হ'ব টু মেজৰ এৰিয়াস অফ ইনফ্লুয়েন্স অফ ইউৰোপিয়ান ইউনিয়ন যাক আমি শৰ্টত ইউ বুলি কওঁ মনত ৰাখিবা ইউ যদি আমাক খুদি দিয়ে এক নম্বৰ কাৰণে ইউৰ ফুল ফৰ্ম কি লিখা তেতিয়া তোমালোকে লিখিব লাগিব ইউৰোপিয়ান ইউনিয়ন বুজি পাইছা সো প্ৰথমটো হৈছে ইকোনমিক ইনফ্লুয়েন্স তো ইকোনমিক ইনফ্লুয়েন্স কৰি আছে থ্ৰু ট্ৰেড সিগনেল মাৰ্কেট এণ্ড কমন কারেন্সি যেনে ইউরো তাইছো 2 নম্বৰত আছে পলিটিক্যাল ইনফ্লুয়েন্স থ্ৰু ডিপ্লোমেসি ফরেন পলিসি এন্ড রিজিয়নাল স্টেবিলিটি
ইনিচিয়েটিভস আৰু অসমীয়া মিডিয়ামৰ কাৰণে ক'বলৈ গ'লে ইউৰোপীয় সংঘ ইউ প্ৰভাৱৰ দুটা প্ৰধান ক্ষেত্ৰ হৈছে কোন দুটা ক্ষেত্ৰত তেওঁলোকে প্ৰভাৱ মানে কৰি আছে প্ৰথমটো হৈছে আৰ্থিক প্ৰভাৱ আৰ্থিকভাৱে প্ৰভাৱ কৰি আছে যেনে ব্যৱসায় একক বজাৰ আৰু সাধাৰণ মুদ্ৰা ইউৰোৰ জৰিয়তে আৰু 2 নম্বৰত ক'বলৈ গ'লে ৰাজনৈতিক প্ৰভাৱ যেনে কূটনীতি তাৰপিছত বৈদেশিক নীতি আৰু আঞ্চলিক স্থিৰতা প্ৰচেষ্টাৰ জৰিয়তে বুজি পাইছা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো Question number 3 to soa discuss the rise of China as a economic power অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান বিষয়ে আলোচনা কৰা এই প্ৰশ্নটো HS 15 আৰু 19 ত আহি গৈছে আৰু বন্ধুসকল তোমালোকক কৈ দিও যে তোমালোকৰ এই বছৰো এই প্ৰশ্নটো কিন্তু তোমালোকৰ আহিব মই নাজানো যে ডাইৰেক্ট এই প্ৰশ্নটো আহিব মই এখিনিও কোৱা নাই কিন্তু চীনৰ যি উত্থান হৈছে China as a economic power ইয়াৰ ৰিলেটেড কিন্তু তোমালোকৰ প্ৰশ্ন আহিবই তোমালোকৰ ফাইনেলত আৰু তাৰ কাৰণে তোমালোকে এই প্ৰশ্নটো ভালকে চাবা আৰু ইয়াৰ পিছৰ নেক্সট ভিডিঅত যেতিয়া আমি দীঘলীয়া প্ৰশ্নোত্তৰ আলোচনা কৰিম যত আমি 5 নম্বৰীয়া 6 নম্বৰীয়া প্ৰশ্নোত্তৰ আলোচনা কৰিম তাতো আমি এই চাইনা এজ এ ইকোনমিক পাৱাৰৰ ৰিলেটেড প্ৰশ্নবোৰ আমি ৰাখিম যাতে তোমালোকে প্ৰত্যেকে এই চাইনা কেনেকৈ ইকোনমিক পাৱাৰ হ'ল তাৰ বিষয়ে তোমালোকে ধুনিয়াকে বুজি পোৱা আৰু তোমালোকৰ পৰীক্ষাত তোমালোকে লিখিব পাৰা তো ইয়াৰ উত্তৰটো চোৱা কৈছে যে আমাক ডিসকাস দ্য ৰাইজ অফ China as a economic power. উত্তৰটো চোৱা the rise of China as a economic power began in 1978 কেতিয়া স্টাৰ্ট হৈছিল কেতিয়াৰ পৰা 1978 ৰ পৰা স্টাৰ্ট হৈছিল when Deng Xiaoping introduced the open door policy কেতিয়াৰ পৰা প্ৰথমে আমি অলপ আগতে পাহিলো যে open door policy যেতিয়াই চাইনাৰ যি প্ৰেসিডেন্ট আছিল Deng Xiaoping আছিল তেও কি কৰিছিল introduce কৰিছিল এই open door policy তাৰ পিছৰ পৰাই চাইনাই কিন্তু ৰাইজ হোৱা ষ্টাৰ্ট কৰিছে this policy aimed to attract foreign investment and technology to boost productivity especially economic zone SEZS were established the promote industrial growth over the year China become the world manufacturing hub and the major exporters of goods Its rapid economic growth has made it one of the leading economic power globally. বুজি পাইছা যেতিয়াৰ পৰাই এই ওপেন ডোৰ পলিচিটো কি কৰা হৈছিল ইন্ট্ৰোডিউস কৰা হৈছিল তাৰ পিছৰ পৰাই কি হ'ল এই যিমানবোৰ ফৰেন ইনভেষ্টমেন্ট আছিল ন তেওঁলোকক এট্ৰেক্ট কৰিলে আৰু যি স্পেশাল ইকোনমিক জোনবোৰ আছে তাত কি কৰা হ'ল এস্টাবলিশমেন্ট কৰা হ'ল ইন্ডাষ্ট্ৰিবোৰ আৰু তাত ইন্ডাষ্ট্ৰিবোৰ এস্টাবলিশ কৰাৰ পিছতে কি হ'ল তাত গ্ৰোথ কৰা ষ্টাৰ্ট কৰিলে আৰু চাইনা বিকাম ওয়াৰ্ল্ড ম্যানুফ্যাকচাৰিং হাব আৰু বৰ্তমান আমি সকলোৱে জানো যে চাইনা গুটে বিশ্বৰ কিন্তু ম্যানুফ্যাকচাৰিং হাব বুলি কোৱা হয় কাৰণ যিমান বস্তু যিমান ইলেক্ট্ৰনিক্স হক যিমান যি বস্তু আমি ব্যৱহাৰ কৰি আছো ম্যাক্সিমাম বস্তু কিন্তু আমাৰ পৰপেহে চাইনাৰ পৰা আহে বুজি পাইছা মেজৰ এক্সপৰ্টছ অফ গুড বেছিভাগ বস্তু গুডছ যি বেছিভাগ বস্তু কোৰ পৰা আহে আমাৰ চাইনাৰ পৰা আহে চাইনাত ম্যানুফ্যাকচাৰিং কৰা হয় Okay, তাৰপিছত কৈছে its rapid economic growth has made it one of the leading economic power globally আৰু এই ইয়াৰ যি এই rapid growth হৈছে মানে বহুত স্পিডত গ্ৰোথ হৈছে এই গ্ৰোথে কি বনাইছে লিডিং ইকোনমিক পাৱাৰ বনাইছে গোটে বিশ্বৰ ভিতৰতে বুজি পাইছা আৰু অসমীয়া মিডিয়ামৰ কাৰণে মই পুনৰবাৰ কৈ দি আছো তোমালোকে চোৱা অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান 1978 চনত আৰম্ভ হৈছিল যেতিয়া ডেং জিয়াংপিঙে মুক্ত দুৱাৰ নীতি ঘোষণা কৰিছিল এই নীতিৰ উদ্দেশ্য আছিল বিদেশৰ বিনিয়োগ আৰু প্ৰযুক্তি আকৰ্ষণ কৰি উৎপাদনশীলতা বৃদ্ধি কৰা তো কলো অলৰেডি মেইন কাৰণ কি আছিল এই ওপেন ডোৰ পলিচিটো ইন্ট্ৰোডিউস কৰা মুক্ত দুৱাৰ নীতিটো ইন্ট্ৰোডিউস কৰাৰ মেইন কাৰণটো কি আছিল যি বিদেশী বিনিয়োগ আছে বা প্ৰযুক্তি আছে তেওঁলোকক আকৰ্ষণ কৰা চাইনাৰ প্ৰতি তাৰ পিছত শিল্পিক উন্নতিৰ বাবে বিশেষ অৰ্থনৈতিক অঞ্চল যেনে SEZ বুলি কোৱা হয় স্থাপন কৰা হৈছিল এই SEZ স্থাপন কৰা হৈছিল যত বেছিভাগকে এই অৰ্থনৈতিক ডেভেলপমেন্টবোৰ হৈছিল বছৰৰ পাছত চীন বিশ্বৰ উৎপাদন কেন্দ্ৰ আৰু মূল নিত্যমালাৰ এক প্ৰধান ৰপ্তানিদাতা হিচাপে পৰিগণিত হয় আৰু কেইদিনমান পিছতে ৰেপিড গ্ৰোথ যেতিয়া হৈছিল গ্ৰোথৰ পিছতে গোটে বিশ্বতে যিমানবোৰ ম্যানুফ্যাকচাৰিং বেছিভাগ হয় তাত চাইনাত হৈছিল ইয়াৰ দ্ৰুত আৰ্থিক বৃদ্ধিয়ে চীনক বিশ্বৰ অগ্ৰগতি অৰ্থনৈতিক শক্তিসমূহৰ অন্যতম কৰি তুলিছিল আৰু যি ইয়াৰ দ্ৰুত অৰ্থনৈতিক বৃদ্ধি হৈ আছে বৰ্তমান সময়তে আৰু এইটোৱে কি বনাইছে চীনক বিশ্বৰ অগ্ৰগতি অৰ্থনৈতিক শক্তিশালী দেশসমূহৰ ভিতৰত এক অন্যতম দেশ বুলি পৰিচিত কৰিলে বুজি পাইছা তোমালোকে পুনৰ উত্তৰটো তোমালোকে পঢ়ি চাব পাৰা ইংলিছ আৰু এছএমএছ মিডিয়ামৰ কাৰণে যদি তোমালোকে কিবা বুজি নোপোৱা তেনেহলে ডেসক্ৰিপশনত কমেন্ট এটা কৰি জনাই দিবা মই পুনৰ তোমালোকক আৰু ভালকে বুজাবলৈ চেষ্টা কৰিম এতিয়া আমি নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ 4 টো চোৱা which were the member
member countries of ASEAN when it was formed in 1967 so ইয়াতো কৈছে এছিয়ান কেতিয়া ফৰ্ম হৈছিল 1967 1967 চনত এছিয়ান গঠন সময়ত সংগঠনটোৰ সদস্য ৰাষ্ট্ৰসমূহ কোন আছিল তো এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট তোমালোকে জানিব লাগিব যে যেতিয়া ষ্টাৰ্ট হৈছিল এছিয়ান তেতিয়া তাৰ যি ৰাষ্ট্ৰসমূহ আছিল কোন কেইখন ৰাষ্ট্ৰ লগ লাগি এই এছিয়ানটো ষ্টাৰ্ট কৰিছিল তো চোৱা when ASEAN was formed in 1967 its member countries are number 1 Indonesia Malaysia Philippines Singapore and Thailand এই পাঁচখন দেশে মিলি কি কৰিছিল এছিয়ান গঠন কৰিছিল তো অসমীয়া মিডিয়ামৰ কাৰণে চোৱা তোমালোকে জাস্ট স্পেলিংবোৰ চাবা ইন্দোনেছিয়া মালয়েছিয়া ফিলিপিন্স আৰু সিংগাপুৰ আৰু থাইল্যান্ড তো এই পাঁচখন দেশে মিলি এই এছিয়ান ষ্টাৰ্ট কৰিছিল ওকে Next question number 5 to solve. Mention two areas of conflict between India and China. ভাৰত আৰু চীন দেশৰ মাজত সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা বন্ধুসকল ভাৰত আৰু চীনৰ যি পলিটিক্যাল নাইবা যি সংঘাত আছে তাৰ ওপৰত যিমানবোৰ প্ৰশ্ন আছে তোমালোকে চাই যাবা কাৰণ এই বছৰ তোমালোকৰ ভাৰত আৰু চীনৰ ৰিলেটেড প্ৰশ্ন বহুত দেখা যাব বহুত তোমালোকৰ প্ৰশ্ন আহিব তো তাৰ কাৰণে ভাৰত আৰু চাইনাৰ মাজত যিমানবোৰ ৰিলেশনছ আছে নাইবা যিমানবোৰ কনফ্লিক্ট আছে তোমালোকৰ কিতাপত থকা প্ৰতিটো তোমালোকে ভাল ধৰণে চাব লাগিব আৰু আমাৰ ভিডিঅ'ৰ তৰফৰ পৰা আমি তোমালোকৰ ভিডিঅ' হিচাপে বুজাবলৈ চেষ্টা কৰিম ওকে তো চোৱা Two areas of conflicts between India and China are already always Aksai Chin Taru Arunachal Pradesh. That's Aksai Chin to a region in western sector Aru the Arunachal Pradesh a region in the northeast sector. So quote as a region to hine ko dise tomaloke just Aksai Chin Aru Arunachal Pradesh likhilo answer to correct hobo. Okay, home medium magane so Aksai Chin Aru Arunachal Pradesh. Okay. সাজিলে ইমানখিনি আছিল আশা কৰো তোমালোকে ভিডিওটো ভাল পালা এই ভিডিওটোত আমি 1 নম্বৰীয়া ভেৰি শৰ্ট কোৱেশ্চন আনসাৰ আৰু 2 নম্বৰীয়া শৰ্ট কোৱেশ্চন আনসাৰ বোৰ আলোচনা কৰিলো ইয়াৰ পিছত আমাৰ পাৰ্ট 2 ভিডিও আহিব সেই পাৰ্ট 2 ভিডিওত আমি দীঘলীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম যদি ভিডিওটো ভাল লাগিছে তেনেহলে এটা লাইক কৰিব নাপাহৰিবা কাৰণ এটা ভিডিও বনাবলৈ বহুখিনি কষ্ট হয় আৰু তোমালোকৰ যদি লাইক এটা পাও বা কমেন্ট এটা পাও আমাৰ বহুত মনোবল আগবাঢ়ে যে আৰু ধুনিয়াকে ভিডিওবোৰ আৰু বেছি ৰিসাৰ্চ কৰি আৰু বেছি কোৱেশ্চনবোৰ এনালাইজ কৰি আমি ভিডিওবোৰ বনাবলৈ চেষ্টা কৰোঁ যদি ভিডিওটো ভাল লাগিল তেনেহলে লাইক কৰি দিবা কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু আমাৰ WhatsApp চেনেলটো জয়েন হৈ থাকিবা যাতে তোমালোকে নতুন ভিডিওবোৰ ইয়াৰ পিছত নেক্সট পাৰ্ট 2 ভিডিও আহিব সেই পাৰ্ট 2 ভিডিওৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে আৰু তাৰ লগতে তোমালোকৰ বন্ধু বান্ধৱী সকললৈ ভিডিওটো শ্বেয়াৰ কৰি দিবা তো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই